নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, ভিডিঅ'টো চাই থাকক। বুধবাৰৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত বলবৎ হ'ব সম্পূৰ্ণ লকডাউন, এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত হ্ৰাস পোৱা নাই কৰোনাৰ সংক্ৰমণ। বহুকেইখন জিলাত যদিও সংক্ৰমণ হ্ৰাস পাইছে, তথাপিও কেইখনমান জিলাত পৰিস্থিতি অৱনতি হোৱাহে দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত ৰাজ্যত 9খন জিলাত ভয়ংকৰ গতিত বাঢ়িছে কৰোনাৰ সংক্ৰমণ, আৰু এই কেইখন জিলাত অহা বুধবাৰৰ পৰা সম্পূৰ্ণ লকডাউন বলবৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দেওবাৰে এই কথা জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লকডাউন বলবৎ হ'বলগীয়া জিলাকেইখন হৈছে ক্ৰমে নগাঁও, ডিব্ৰুগড়, শোণিতপুৰ, তিনিচুকীয়া, কাছাৰ, গোলাঘাট, বিশ্বনাথ, যোৰহাট আৰু মৰিগাঁও। অহা বুধবাৰে এই সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে সম্পূৰ্ণ লকডাউন ঘোষণা হ'ব পাৰে এইসমূহ জিলাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, কৰোনাৰ সংক্ৰমণ হ্ৰাস নাপালে আন জিলাতো সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'ব।